গুড মৰ্ণিং বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি বহুত দিনৰ মূৰত এটা সৰুকৈ ৰাইড কৰিবলৈ ওলাইছোঁ। আৰু এইফালে গোটেই লগৰবোৰ আহিছে, এইফালে ককাইদেউসকলো ৰৈ আছে। তাৰপৰা আমি এইখন ইয়াত এইটো আমাৰ মেইন আড্ডা প্লেচ সুমিত্ৰা দোকান। সুমিত্ৰা দোকান বুলি ক'লে ভাল লাগে নাই? ভাল লাগে, নিশ্চয় ভাল লাগিব, কেলৈ ভাল নালাগিব। এতিয়া আমি এইবোৰ বেগ চেগবোৰ পেকিং কৰি লৈছোঁ। এতিয়া লাহেকৈ ৰাইডটো ষ্টাৰ্ট কৰিম। আৰু মেমৰিটো আহি থাকিলে ৰাতিপুৱাই বহুত বেয়া খবৰ এটা পাইছোঁ। এইফালে গোটেই জেকেটৰ পৰা নিগনি ওলাইছে, উপায় নাই। এতিয়া আমি ৰাইডটো গৈ থাকোঁ লাহে লাহে, চলো। কেমেৰাৰ যোনটো মেমৰি, সেই মেমৰিটো মানে একচুৱেলি মোৰ হেৰাই গ'ল। সেইটো কাৰণে কেমেৰাটোত ভিডিঅ' কৰিব পৰা নাই। তথাপিও মই অকণমানকৈ ট্ৰাই কৰিছোঁ ভিডিঅ' কৰিবলৈ। আৰু আমি আহি এতিয়া খোৱাঙত আছোঁহি। খোৱাঙত লগৰকেইটা আহি পোৱাহিয়ে নাই, তাহাঁতি বহুত পিছত থাকি আহিলে। আৰু সেইটো কাৰণে আমি অকণমান সময় এই খোৱাঙতে খোৱাং নে কি আছিলে? খোৱাং নহয়, মৰাণ খটখটি অকণমান দেৰি ৰৈ দিছোঁ। আৰু সিহঁতি অহাৰ পিছত লাহেকৈ আকৌ ৰাইডটো ষ্টাৰ্ট কৰিম। কিটো মনজিত চাংমাই, হেমাংগ বৰা, এইটো দেখিলে সমুদ্ৰ চাংমাই, মুনিন চাংমাই, হিমাংশু চাংমাই, হিমাংশু বৰা। মৰাণতে আমি ব্ৰেকফাষ্টটো কৰি লৈছোঁ। আৰু ইয়াৰ পৰা ডাইৰেক্ট গৈ আমি বগীবিলত ৰ'ম। আৰু বগীবিলত আমি এনেই অলপ ফটো চটো দুকপিমান মাৰিম। তাৰপৰা এতিয়া বৰ্তমান আমি ট্ৰেইনটো বুক কৰিছোঁহে। আগৰ পৰা কিছুমানে বুক কৰি থয়, এই জাষ্ট অকণমান আগত বুক কৰিছোঁ। আৰু তেওঁলোকে ক'লে ট্ৰেইনটোত পাম বুলি। সেইটো কাৰণে এতিয়া নিশ্চিন্ত মানে আমি আকৌ যাব পাৰিম। বন্ধুসকল, আহি আমি এতিয়া বগীবিল ব্ৰিজৰ ওপৰত পালোহি। আৰু বগীবিল ব্ৰিজ পাৰ হৈ অকণমান আগত গৈ মেলি তিনিআলিটা পালোঁ। আৰু সেইফালেদি লেফ্ট ছাইডে সোমাই দিলে আপুনি ধেমাজিৰ ফালে যাব পাৰিব। আমি আৰু ধেমাজিৰ ফালে যাম। আৰু তাৰ পৰা গৈ মেলি সোৱণশিৰি ইক' কেম্পত যাম। আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব আমি ক'ত গৈ আছোঁ। আৰু ৰাইডটো কৰি বহুত মজা লাগিছে, কাৰণ বহুত দিনৰ মূৰত ওলাই আহিছোঁ। আৰু ৱেডাৰটো মানে মানিবলগীয়া, আমাক বহুত ছাপোৰ্ট কৰিছে ৱেডাৰটোৱে। ইমান ঠাণ্ডা নাই, ৰ'দ দি আছে। ৰাইডটো কৰি মজা লাগিছে। আমি আহি বগীবিল পালোঁহি। আৰু বগীবিলৰ ভিউ আপোনালোকৰ আগতো দেখাইছোঁ কি নাই দেখা জানো, পাহৰিলোঁ। কিন্তু এতিয়াও অলপ চাই লওক। ৰ'দ উলিয়াইছে, মজা লাগিছে ৰাইড কৰি। আৰু ফিলিং গুড ন? এতিয়া পানী অলপ শুকাই আছে, আৰু সেইটো কাৰণে পূৰা বালি হৈ আছে। এইখনে ব্ৰহ্মপুত্ৰ, আৰু এইফালে পূৰা মানুহ ৰৈ আছে ইয়াত। ইয়াৰ ব্ৰিজ, আমি ব্ৰিজৰ ওপৰত বহুত বেছি দেৰি নকৰোঁ, কাৰণ বহুত দেৰি অলৰেডি হৈ গ'ল। প্ৰায় আমি ঘৰৰ পৰা ওলোৱা 2 ঘণ্টামানে হৈ গ'ল। এতিয়া অকণমান হেৰি ফটো চটো মাৰিব, খুব বেছি ৰ'ম 15 মিনিটকৈ বেছি ইমান নৰম চাগে। কাৰণ প্ৰুফ এটা লাগে ন, প্ৰুফটো থাকিবই লাগিব ক'বলৈ অহা। বাইকখনৰ হেণ্ডেলডাল পৰহি দিনাখন মই মানে পাৰ্টছ এটা, আৰু হেণ্ডেলডাল মানে টাইট কৰি নিদিলে। আৰু সেইটো কাৰণে গোটেই ৰাস্তাটো ঘেটেঘেটে মাৰি আহি আছে। সেইটো কাৰণে অকণমান আগত টাইট কৰি ল'লোঁ। সেইখিনি কৰোঁতে মেলোতে বহুত টাইম খাই দিছে। আৰু বহুত দিনৰ মূৰত মানে ওলাই আহিছোঁ, এনেকৈ বাইক ৰাইড কৰিছোঁ, মজা লাগিছে, মনটো ভাল লাগি গৈছে আৰু।
আমি বগীবিলৰ পৰা আহিলোঁ আৰু অকণমান আমি স্পীডত গুচি আহিলোঁ, সেইটো কাৰণে লগৰকেইটা থাকি আহিলে আৰু গ্ৰুপ ৰাইড কৰিছোঁ যেতিয়া একেলগে যাওঁ আৰু সেইটো কাৰণে অকণমান দেৰি ইয়াত ৰৈ দিছোঁ, তেহেঁতি আহক। আৰু আপোনালোকক সিমান ভালকৈ ব্লগটো দেখাব পৰা নাই, কাৰণ জানেই মেমৰি চেমৰিবোৰ এইবোৰ বৰ জঞ্জাল বুজিছে। সেইটো কাৰণে যদি ধেমাজি টাউনত পাওঁ চাওঁ, যদি মেমৰি এখন কিনিব পাৰোঁ তেতিয়া নিশ্চয় কেমেৰা লাগিব হেলমেটত। চুলিখন চৰাই বাৰ দিনে তাৰপিছত লগৰকেইটা আহক, আমিও একটো কণ্টিনিউ কৰোঁ। চব পূৰা ধুনীয়া চাহ এডোখৰ ৰৈ আছোঁ ইফালে, এইটো ৰাস্তা। এই জাষ্ট আহি আমি কেম্পত পাইছোঁহি আৰু এইফালে পাৰ্কিঙত বাইক চাইকবোৰ ৰখাই মেলি এতিয়া 2 মিনিটমান ৱেইট কৰি কি কৰোঁ চাওঁ আৰু মানুহৰ লগত কথা পাতিব লাগিব, মানুহজনৰ লগত। সেইবোৰে নেকি কেম্পবোৰ? সেইবোৰে কেম্প সেইবোৰ ছাইডত আছে, এইবোৰ ছাইডত নাজাৰা চক। আমি সোমাই আহিছোঁ এইফালে টেণ্টৰ কথা পাতিবলৈ, টেণ্টত কি পাওঁ কি নাপাওঁ জানো। আৰু নাজাৰাটো মানে যোনটো ইয়াত পৰিৱেশটো যথেষ্ট ধুনীয়া আৰু প্ৰথমবাৰৰ কাৰণে আহিছোঁ। ইয়াত বহুত মানুহ আছে, ল'ৰা ছোৱালীটো ক'বই নালাগে, ধেৰ আছে। কোলা আহিছোঁ নেকি? কোলা আহিলেও উপায় নাই, মানুহ কোলা যেতিয়া কোলা হ'মেই ন। আৰু এইবোৰ হৈছে কেম্পবোৰ, এইবোৰ মানুহ আছে নেকি নাই নাজানো। ইয়াত পূৰা ধুনীয়াকৈ চকী দিছে যোনটো নাজাৰা চাবলৈ, মানে দৃশ্যবোৰ চাবলৈ। এইফালে এইবোৰ বগৰী গছ, আৰু এইটো হৈছে কাউণ্টাৰ মানে কি আৰু এইটো ইয়াতে সুধিব লাগিব আমি কেম্পৰ কাৰণে। মেনেজাৰজনৰ লগত কথা পাতি দিছিলে দাদা এজনে। এতিয়া আহিছোঁ কি হয় জানো, চাই মানুহ পূৰা ভিৰ লাগি আছে। আমি টেণ্টৰ কথা পাতি আহিলোঁ আৰু টেণ্টটো আমাক দিব অলপ 4টা বজাৰ পাছতহে ইয়াত মানে টেণ্টটো এইটো চাইডে দিব। আৰু সেইটো সময়ত মানুহবোৰ পূৰা অলপ ফুৰি আছে কাৰণে টেণ্টটো লগাই নিদিয়ে, 4টা বজাৰ পিছতহে দিব। আমি ইক' কেম্প পালোঁহি আৰু ইক' কেম্পৰ পৰা অকণমান ওলাই আহিছোঁ, কাৰণ আমি বাহিৰতে ভাতটো খাই যাওঁ বুলি ওলাই আহিলোঁ। আৰু এতিয়া চাওঁ হোটেল পাওঁ, যদি হোটেল পাওঁ তেতিয়াহ'লে আমি ধুনীয়াকৈ খাই যাম। যদি হোটেল নাপাওঁ আকৌ ঘূৰি গৈ তাতে হয়তো খাবলগীয়া হ'ব পাৰে, কাৰণ তাত ভাত চাত পায়, সকলোবোৰ বস্তু পায়, কিন্তু বহুত বেছি দাম আৰু আমাৰ বাজেটটো খুব কম। আৰু সেইটো কাৰণে আমি বাহিৰত খোৱাটো মানে বেটাৰ বুলি ভাবিলোঁ। আৰু যিমানে যি নহওক খোৱাটো মেটাৰ নকৰে, আমাৰ ৰাইডটোহে মেটাৰ কৰে আৰু আমি যোনটো এনজয়মেণ্ট পাম সেইটোহে মেটাৰ কৰে। আৰু যিমান পাৰে সিমান কমাই খৰচ কৰিব লাগে, যেতিয়া ৰাইডত যায় বা এনেকৈ ফুৰিবলৈ চৰিবলৈ যায়, অলপ কমাই খৰচ কৰিলে ভাল। তেতিয়াহে মানে নেক্সট ৰাইডটোলৈ যেতিয়া আপুনি পইচাটো ছেভ কৰিব, তেতিয়াহে মানে নেক্সট ৰাইডটো যাবলৈ মন যায়। ইয়াত ভাত পানী সুধিছিলোঁ, ভাত চাত নাই। আম গছৰ ইটো চাইডে আছে সোৱণশিৰি হোটেল। আম গছজোপা এইটো চাইডে বুলি ক'লে আৰু এইটো চাইডে দেখোন এখনো হোটেলেই নাই। এতিয়া আমি বিচাৰি ঘূৰি ফুৰিছোঁ, জানো ভাত খাবলৈ, আজি ভাত খাবলৈ পাওঁ নাপাওঁ সেইটো ঠিক নাই কিন্তু দেই।
এইডোখৰ এৰিয়াত ভাত খোৱা হোটেল বিচাৰিয়ে নাপালোঁ। এতিয়া লাহেকৈ আমি গোগামুখলৈ যাবলৈ লৈছোঁ। ৰাস্তাটো যথেষ্ট বেয়া, কিন্তু মাজে মাজে ভাল, মাজে মাজে বহুত বেয়া। ভাতেই পোৱা নাই বিচাৰি। আমি হোটেলখন বিচাৰি পালোঁ আৰু ইয়াত সোমাই আহিছোঁ লগে লগে। ফাষ্টফুড চলি আছে। মুখাটো এতিয়া অলপ ধুই লওঁ, ধুই লৈ মেলি আমি খানাটো ষ্টাৰ্ট কৰিম আৰু খানাত কি আছে আপোনালোকে দেখিব আৰু গম পাব। এয়া ভাত, চব্জি, এইফালে দাইল আছে, এইফালে কিবা চব্জি। আমি ভাত পানী খাই এতিয়া আকৌ কেম্পলৈ ঘূৰি আহিলোঁ। এতিয়া 4টা বাজিছে, অকণমান দেৰি ৰৈ আমাৰ টেণ্টটো লগাই দিব আৰু আমি টেণ্টটো ইয়াত নকৰিম চাগে, এই অকণমান আঁতৰত কৰিমগৈ। নিশ্চয় ভাল লাগিব টেণ্টত থাকি। আজি ফাৰ্ষ্ট টাইম থাকিম তেনেকৈ। কাউণ্টাৰত আহিলোঁ আৰু মানে ৰিচিপশ্যনত আহিলোঁ। ৰিচিপশ্যনত আহি এতিয়া আমি ID প্ৰুফবোৰ জমা দিওঁ, মানে তেওঁলোকৰ তেওঁলোকে প্ৰুফ ৰাখে। আৰু এইখন মোৰ লাইচেঞ্চখনকে দিছোঁ আৰু বাকীসকলৰ মানে নিজৰ পান কাৰ্ড বা ভোটাৰ ID কাৰ্ড বা যি পাৰে দিছে। এইটো দিব, এইটো দিয়াৰ পাছতে আমাক টেণ্টটো সেইটো কৰি দিব। এতিয়া প্ৰায় 5টা বাজিবই হ'ল চাগে, মেবি দি লওঁ। এইকেইজন ৱেইটিং লিষ্টত আছে, তেওঁলোকৰ নাম আহিলে তেওঁলোকে এজন এজনকৈ উঠি যাব। লাগিছে আমি বাইকবোৰ সোমোৱাই দিলোঁ আৰু টেণ্টৰ কাষে কাষে লগাই দিলোঁ। আন্ধাৰ হৈ গৈছে আৰু আমাৰ টেণ্ট অলৰেডি ক্লিয়াৰ হৈ গ'ল। আৰু এতিয়া আমি চাহ খাম, চাহ তাহ খাই লাহেকৈ গান বাজানা বজাব আৰু অলপ এনজয় কৰিম। এইফালে ষ্ট্ৰীট লাইটৰ অকণমান পোহৰ পৰে, সম্পূৰ্ণ ভালকৈ চাগে দেখাব পাৰিম নোৱাৰিম নাজানো, কিন্তু আজি নাইট ষ্টে কৰি ভাল লাগিব। এয়া আমি এটা টেণ্ট, 2টা টেণ্ট, 3টা টেণ্ট, 4টা টেণ্ট ডাবুলকৈ থাকিম আৰু বাইককেইখন মাজে মাজে সোমোৱাই দিছোঁ ইয়াতে। নিশ্চয় ভাল লাগিব। আৰু ওপৰত হেলিকপ্টাৰ চলি আছে, পেট্ৰলিং চাগে মেবি। বঢ়িয়া। এইবোৰ আমি ধুনীয়াকৈ জুই চুই ধৰি এতিয়া বহি আছোঁ। তাৰপাছতে এহেঁতি গোটেইখিনি ইয়াত বহি আছে চব। বন্ধুসকল, আমাৰ এতিয়া খানা আহি গ'ল আৰু খানা আমি একেলগে খাম। এফালে কি আছে আপোনালোকক দেখাই আছোঁ। এইখিনি নেমু, জলকীয়া, পিঁয়াজ আৰু এইখিনি চিকেন আহিছে আৰু ইয়াত ৰুটি আছে, পেকিং হৈ আছে আহি গৈছে। আৰু আমি লাহেকৈ অকণমান 5 মিনিটমানৰ পিছত আমি খানা খাবলৈ ষ্টাৰ্ট কৰি দিম। তাৰপিছত আমি নিজৰ নিজৰ টেণ্টলৈ গুচি যাম। বন্ধুসকল, আমি নিজৰ নিজৰ টেণ্টলৈ আহিলোঁ আৰু তেহেঁতিও নিজৰ নিজৰ টেণ্টলৈ গ'ল। আৰু এইফালে মুনিন আৰু মই, তাৰপিছতে এইটো চাইডে তেহেঁতি শুই আছে দেখিলে। আৰু মোবাইলৰ চাৰ্জ নাইকিয়া হ'ল, সেইটো কাৰণে লোকৰ ফ্লাছ এটা জ্বলাই ভিডিঅ'টো কৰিছোঁ। ধুনীয়াকৈ খানা চানা খাই এতিয়া শুই গৈছোঁ। লাহেকৈ টেণ্টটো চাই লওক অকণমান। টেণ্টটো দেখাব পৰা নাই ভালকৈ। গুড নাইট আৰু কাইলৈ ৰাতিপুৱা লগ পাই আছোঁ। গুড মৰ্ণিং বন্ধুসকল।
Morning, Gimpo. আমি শুই উঠিছোঁ আৰু এইফালে ভিউ মানে আল্টিমেট ভিউ মই মোক ধোৱাই নাই Itu konseng. শুই উঠিয়ে আপোনালোকৰ লগত কি কৈছোঁ গম নাপাওঁ শুই উঠিয়ে ভিউটো দেখিছোঁ আপোনালোকে ভিউটো চাওক good morning, good morning. আৰু নিশা টোপনিটো বহুত ধুনীয়া আহিলে আৰু ঠাণ্ডা বুলিবলৈ একোৱেই নাই আছে মানে ঠাণ্ডা বুলি ঠাণ্ডা নাই পূৰা ধুনীয়াকৈ আমি ঘৰত হোৱা নিচিনাকৈ গৈছোঁ আৰু এইফালে পাহাৰকেইটা কি ধুনীয়াকৈ ওলাই আছে আপোনালোকে ভিউটো দেখিলেই চাগে এইফালে চব শুই উঠিলে Morning. ভাল মনজিত Moza. হা ভিউ মজা লাগিছে মাংস উঠিল নাই হা ইটো ক'ত গ'ল তহঁতিকেইটা উঠি হ'ল নাই দুটা শুয়ে আছ এতিয়া ভিউটো মজা আৰু এইফালে ঠাণ্ডা লাগিছে সেইটো কাৰণে অকণমান শিকি লওঁ আৰু অকণমান নদীখনৰ ওচৰলৈ আহিছোঁ পূৰা বতাহ মাৰি আছে ৰাতিপুৱাৰ যোনটো মানে বহুত ঠাণ্ডা লাগিছে দেই কি ধুনীয়া ভিউ মাটিখিনি খহি নাযাবলৈ ইয়াত পূৰা শিল বান্ধি থোৱা আছে ৰিজৰ্টখন অকণমান ভিতৰলৈ সোমাই আহিলোঁ আৰু এইফালে এইটো পাকঘৰ হয় তাৰপিছত এইবোৰ টেণ্টবোৰ আৰু এইবোৰ টেণ্টটোকে তেওঁলোকে ভাড়ালৈ দিয়ে 3টা 2টা আৰু 4টালৈকে কেম্প আছে 4টা একেলগে থাকিব পৰাকৈ কেম্প আছে সেয়া আৰু এইফালে সৰুকৈ নাৰ্চাৰী এখন আছে লগতে এইবোৰ ডেক'ৰেশ্যনৰ কাৰণে তেওঁলোকে এটা পুল সাজিছিলে এতিয়া তাত পানী নাই এয়াই মৰ্ণিং ৰিজৰ্টৰ টাইমটো আৰু বহুত ঠাণ্ডা ইয়াত বতাহ মাৰি আছে আমাৰ অলৰেডি বাইক চাইকবোৰ পেকিং হৈ গ'ল আৰু এতিয়া আমি লাহেকৈ বিলটো পে' কৰিবলৈ আহিছিলোঁ তাৰপিছতে বিলটো পে' কৰি আমি লাহেকৈ লখিমপুৰ ফালে যাম আৰু তাত সৰু কিছুমান ক্লিপ ল'ম সেইকেইটা আপোনালোকক দেখাম আমি বিল চিল ওলাই আহিলোঁ আৰু বিলখন বেছি নাই হোৱা আৰু এতিয়া আমাৰ অলৰেডি বাইক চাইকবোৰ চব ক্লিয়াৰ হৈ আছে বস্তু চস্তু বান্ধি আমি 5 মিনিটৰ ভিতৰতে ইয়াৰ পৰা ওলাই যাব লাগিব আৰু ইয়াৰ পৰা আমি লখিমপুৰ যাম কৈছোঁৱে অকণমান আগত যি পাৰোঁ দেখাম আৰু আমি ওলাই যাম আমাৰ অলৰেডি চব ক্লিয়াৰ হৈ গ'ল আৰু এতিয়া লাহেকৈ আমি ওলাই যাব লৈছোঁ আৰু বস্তু চস্তু দেখিছে আপোনালোকে বান্ধি হৈ গ'ল আৰু এইফালে যাবলৈ ল'লেই এতিয়া আমাৰ মেইন লিড লৈ আছে ছাৰে এনেকুৱা মিঠাই 4টা আৰু মচম দুটা হয় দিয়া আমি আহি লখিমপুৰ পালোহি আৰু লখিমপুৰত আমাৰ জিতুলৰ যোনটো মানে
জেতুলৰ ঘৰ আৰু তাত আহিছোঁ চাহ দিছে মিঠাই দিছে খাইছোঁ আৰু বিহু খাবলৈ একচুৱেলি বিহু খোৱা হেৰিয়াতে আহিছোঁ এইবোৰ আমাৰ একচুৱেলি পুৰণা ঘৰ হয় আমি এদিনো অহা নাই বা চিনাকি হোৱা নাই কিন্তু আজি অলপ চিনাকি হৈ গৈছোঁ আৰু ভৱিষ্যতলৈ আহিবলৈ হয়তো চিনি পাম ৰাস্তাটো আৰু সেইটো কাৰণে পুৰণা মানুহৰ লগত চিনাকি হ'ব লাগে সেইটো বুলি আহিলোঁ পিঠা খাওঁ চাহ খাওঁ একদম পূৰা একদম গাঁও এৰিয়া আৰু পূৰা মজা লাগিছে এইডোখৰ জেগাডোখৰত কিবা এই মাটিবোৰ দেখি মাৰ্বল গুটি খেলিবলৈ মন গৈছে সৰুতে খেলিছিলোঁ মাৰ্বল গুটি এনেকৈ ৰাস্তাত আমি আহিছিলোঁ গোটেই এইটো এক্সিডেণ্ট দেখিছেনে বাৰু বহুত বেয়াকৈ হৈছে আৰু মানুহবোৰে অলপ ভালকৈ চলাব দেই গাড়ী চাড়ীবোৰ আমি বান্দৰমাৰী ফালে আহিছিলোঁ আৰু বান্দৰমাৰী ফালে মানে আহিছিলোঁ কাৰণ এইফালে অৰুণাচলৰ বৰ্ডাৰটো আছে বৰ্ডাৰটো এপাক এনেই চাই যাওঁ বুলি ভাবিলোঁ সেইটো কাৰণে আহিছিলোঁ কিন্তু এনেকুৱা লেতেৰা ভিৰ তাত ফচিলোঁ নহয় এইফালে চব গোটেই ভিৰ এখনো ৰং ছাইডত সোমাইছে আৰু ইহঁতি এইবোৰ গাড়ীও চব ৰং ছাইডত সোমাই গৈছে আৰু ইফালৰ পৰাও গাড়ী আহিছে সৰুৱে ৰাস্তাটো সৰুৱে নিচিনা ক'বলৈ হ'লে কিয় এনেকুৱা কৰিছে নাজানো মানুহবোৰে বুজি পায় নে নাপায় নে মুখখনে কি নাজানো এইফালে চব কিমান দীঘল নাই বন্ধুসকল আমি আহি পালোহি বান্দৰদোৱা আৰু বান্দৰদোৱাতে অৰুণাচলৰ যোনখন ৰাজধানী ইটানগৰলৈ এখন গেট তাত লিখা আছে ৱেলকাম টু ইটানগৰ আৰু এইখনে ইটানগৰ গেট ইফালৰ পৰা আমি ইয়াত আহিলোঁ এতিয়া আৰু চাওঁ যদি পাৰোঁ আমি ভিতৰলৈ সোমাই যাম পাছ লাগে যি লাগে লাগিব আৰু উপায় নাই যদি যাবলৈ দিয়ে তেতিয়া আমি সোমাই যাম যদি যাবলৈ নিদিয়ে তেতিয়া আৰু ইয়াৰ পৰাই ঘূৰি যাম চাওঁ যদি আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব আমি যাবলৈ পালোঁ নে নাপালোঁ আমি এফালে সুধিলোগৈ পুলিচ ষ্টেচন সুধিলোগৈ আৰু পাছ বনাব লাগিব বুলি ক'লে কিন্তু পাছ বনাবলৈ অফিচটো নাই অফিচটো বন্ধ হৈ আছে সেইটো কাৰণে আমি তালৈ যাব নোৱাৰিম আৰু এতিয়া ইয়াৰ পৰাই আমি বেক হ'ম ঘৰলৈ বুলি আৰু এই ইটানগৰ গেটৰ ওচৰতে মই মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ চেনেলটো নাপাহৰিব বাই বাই আৰু অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই